আহিলোঁ অলপ ফুৰিব বজাৰো এটা আছে কিনি যাম আজি IPL আছে আজি পৰা ষ্টাৰ্ট নেকি আজি 7 এপ্ৰিলত কেইটা বাজিল এতিয়া 7টা বাজিল আৰু 7টা বাজিলে 7টা বাজিল আৰু মোটামুটি 8:30 পৰা আৰম্ভ আৰু আজি 7টা নেকি নিউজটো চোৱাই নাই আজি চেন্নাই আৰু মুম্বাই আছে বাজি চাজি লগা নাই তো বাজিটো লগাই দিব পাৰোঁ আৰু মই চেন্নাই মই মুম্বাই দাদা কি খবৰ ভাল এই অলপ আহিছোঁ বজাৰ অলপ কৰোঁ কি কি ল'বা তুমি এই আজি খেলা এটা কাম কৰোঁ আমি যাতে আমি চিপছ লওঁ আৰু যিহেতু তাতে একেলগে চাম ক'ত চাবা খেলা আমাৰ তাত যাবা আমাৰ টিভিটো বেয়া হৈছে ঠিক আছে আহি যাবা বিন্দাছ চাম আজি আণ্টি আছে নেকি এৰি দিয়কচোন চিপছ দিয়ক আৰু ক'ল্ড ড্ৰিংকছ দিব থেংক ইউ আৰু দিয়ক এইটো হৈ যাব আৰু এই মোৰ বাচ্ছাটোৰ কাৰণে পেম্পাৰ্ছ এটা ল'ব স্মল চাইজৰ আছে নেকি আণ্টি দিবচোন থেংক ইউ কিমান দিব লাগিল মই 20 টকা দিব লাগিব ন লিখি থৈ দিয়ক লিখি থৈ দিয়ক পিছত দেৰি নকৰি আহা ঘৰত ঠিক আছে মই 8:30 গৈ পাম দেৰি নকৰিবা ঠিক আছে মই বাই ফোন কৰিম হা মই ফোন কৰিবা ঠিক আছে বাই হেল্ল' দোস্ত হেল্ল' ক'ত আছা ঘৰতে আছোঁ বা কোৱা গৈ আছোঁ গৈ আছোঁ ষ্টাৰ্ট হ'ল নেকি হ'বই আৰু আহিছা তুমি ঠিক আছে ঠিক আছে ये खेल है शेर जवानों का लपेलों का मस्तानों का इस खेल का यारों क्या कहना ঠিক আছে মই লগাওঁ হেৰি চিপছ আছে এইখন আছে বঢ়িয়া কিমান কথা মই নাজানো ন তোমাৰ ফোন বাজিছে নেকি মোক ফোন আহিছে হেল্ল' কি হৈছে হয় নেকি দিয়া ঠিক আছে মই গৈ আছোঁ ঠিক আছে কি হ'ল ঘৰত মানে ভাইটিৰ কিবা বাবুলি আছে তাৰ অকণমান প্ৰব্লেম হৈছে মই ভাইটিয়ে ফোন কৰিছিলে মানে মই যাব লাগিব আহিম বাৰু মই ফোন কৰিম তোমাক ঠিক আছে যাবা নেকি টেবুল চেবুল ক'ত গ'ল অৰ্ধাংগিনী ৰিমট এতিয়া অৰ্ধাংগিনী পিছত চাবি আজি মুম্বাই খেল আছে প্ৰথম আজি অৰ্ধাংগিনী নাপাওঁ নাযাওঁ টিভি চাবলৈ যাওঁ আজি তোৰ কালি কলেজ নাই তোৰ ক্লাছ আছে নে নাই যা তহঁতে যা নিজৰ ক্লাছ কৰ এতিয়া পঢ় কালি ক্লাছ নাই যা তই যা একবাৰ চাই যাওঁ নেকি একবাৰ পিছত চাবি যা এক বছৰৰ মূৰত খেলা চাবি দে মানে তহঁতে নাজানো যদি যায় হাই গাইজ হাই এইটো আমাৰ প্ৰথম ভিডিঅ' হয় এইটো ভিডিঅ'টো আমি একচুৱেলি ৰিয়েলিটি বেছ কৰি বনাইছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ' আমাৰ পৰা আৰু পাই থাকিব গতিকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই হাই গাইজ হাই এইটো আমাৰ প্ৰথম ভিডিঅ' হয় কি আছোঁ ৰ'ব আমি এতিয়াও
এইটো আমি ভিডিঅ'টো বনালোঁ IPL ভাৰ্চেছ অৰ্দাংগিনী যিহেতু এতিয়া IPLৰ বতৰ ল'ৰাসকলে চবে IPL চাই ভাল পায় আৰু যিহেতু অৰ্দাংগিনীখন এতিয়া বৰ্তমান ছুপাৰ হিট হৈ আছে চ' অৰ্দাংগিনীখনো বহুতে মানে ভাল পায় আৰু অসমৰ সকলোৱে অৰ্দাংগিনীখন সেই কৰি লৈছে আৰু অৰ্দাংগিনীখন চাই ভাল পায় এতিয়া আমি ভিডিঅ'টো বনাইছোঁ আমাৰ প্ৰথম ভিডিঅ' হয় যিহেতু আমাৰ কিবা ভুল হ'ব পাৰে আমি নাজানো কিন্তু আপোনালোকে ক'ত ভুল হৈছে সেইটো কেৱল কমেণ্টত কৈ দিয়ক যিটো ভুল হৈছে যিটো আমি শুধৰাব পাৰোঁ আপোনালোকৰ সেই কিন্তু আমি এইটো গম পোৱা নাই যিহেতু প্ৰথম ভিডিঅ' হিচাপে সেইকাৰণে আপোনালোকে কৈ দিয়ক যে ভুলটো ক'ত হৈছে সেই ভুলটো ক'লে আমি নেক্সট ভিডিঅ'ত ভাল কৰিব ট্ৰাই কৰিম আৰু বাই বাই